হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি পিছে এফালে দেখিছেই নহয়, সাজোন কাচোন চলি আছে। এফালে মাইনাবাই কৰি আছে মেকআপ। আচলতে মাইনাবাৰ সৰু ছোৱালীজনী ভাৰতনাট্যম শিকি আছিলে, গতিকে সিহঁতৰ আজি লাষ্ট ডে মানে সিহঁতে শিকি থকা মানে আজি এটা কম্পিটিশ্যন পাতিছে আৰু সিহঁতৰ মাজতে মানে গোটেইখিনিয়ে মিলি পিনে ফাংচন এটা পাতিছে। গতিকে আমি যাব লাগিব আকৌ নগাঁও গাৰ্লছ কলেজলৈ। এফালে মই সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ, গতিকে এনেকৈ মানে ভিডিঅ' যদি কৰি ৰাখি থওঁ পিছলৈকো চাব পাৰিম সেইকাৰণে। আৰু আমাৰ এইফালে দেখিছেনে একদম মানে পূৰা প্ৰফেশ্যনেল মেকআপ কৰিছে দেই। মাইনাবাই ক'তো শিকা নাই, কিন্তু নিজে মানে কৰি কৰি অভ্যাস হৈ গ'ল যে, আৰু বহুত ধুনীয়া মেকআপ কৰিছে। আৰু এনেকুৱা যদি মেকআপ আৰ্টিষ্ট থাকে পিছে আমাৰ কিন্তু পইচা বাচিব গাইজ, বহুত বাচি যাব। ধেমালি কৰিছোঁ বাৰু। আৰু তেনেকৈ এফালে দিনটো আৰম্ভণি হৈছে আৰু বাকী আপোনালোকক আৰু দেখুৱাই থাকিম কি কি হয় নহয়। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু স্কিপ নকৰিব। আৰু এই ভিডিঅ'টো আৰু কিমান দিনলৈ মই কণ্টিনিউ কৰিব পাৰোঁ, শেষ কৰিব পাৰোঁ সেইটো নাজানো। এইফালে আকৌ তাই অকণমান মানে প্ৰেক্টিচ কৰি আছে আৰু মানে তাত গৈতো নাচিব লাগিব ন। আৰু এই শাড়ীখন মাইনাবাই মোক গিফ্ট কৰিছিলে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। মোক পিন্ধোতে কেনেকুৱা লাগিছে সেইটোও ক'ব। আৰু মোৰ কিন্তু বহুত বেছি ভাল লাগিছে। উপহাৰনো কাৰ বেয়া লাগে ন, সকলোৰে ভাল লাগে। আৰু মই মানে বহুত বেছি হেপ্পী আৰু শাড়ীখন মানে ইমান বেছি ধুনীয়া। আৰু সেয়াই আৰু বাকী আমি এফালে সকলোবোৰ ৰেডি হৈ গ'লোঁ। এফালে একদম নাচনীয়ে হাই হেল্লো দিয়ে আছে আৰু তাই মানে একদম যাওঁ লাগিয়ে আছে। ৰেডি মানে যিকোনো ন, কিবা এটালৈ যদি আমি ৰেডি হৈ লওঁ মানে একদম জল্দি যাব লাগে আৰু তেনেকুৱা নিচিনা। গতিকে তাই সেইটো তেনেকুৱাই হৈ আছে। আৰু এইফালে এতিয়া একদম সকলোবোৰ আহিল। আৰু সিফালে আমি জেঠাই সিফালৰ পৰা সেনেকৈয়ে যাব বাৰু। বাকী মাইনুবা আহিছে, আপোনালোকে মাইনুবাকো দেখিব। মাইনুবা মোৰ দুইজনীয়ে মানে অকণমান উল্টা পুল্টা লাগে। এফালে পাহি একদম পূৰা ৰেডি। আৰু এইফালে মাইনুবা মই গোসাঁনীৰ পিছত বহিছোঁ, পাহি আগত বহিছে আৰু মাইনাবাই চলাব গাড়ী। আৰু মাইনাবাই গাড়ীখন চলাব পৰা হোৱাৰ কাৰণে বহুত বেছি সুবিধা হৈছে, নহ'লে এনেকৈ বাৰু কেইবাৰ কঢ়িয়াবলগীয়া হ'ল হয় বাৰু আমাক। বাৰু বাকী বাদ দিয়ক। আৰু মাইনাবাই বহুত ধুনীয়া গাড়ী চলাই আছে, শিকিছে। আৰু এইফালে আমি পালোহি ফাইনেলি নগাঁও গাৰ্লছ কলেজ। ইয়াৰে ভিতৰতে সিহঁতৰ প্ৰগ্ৰেম হ'ব গাৰ্লছ কলেজৰ অডিটৰিয়ামত। আৰু গতিকে প্ৰগ্ৰেম আৰম্ভ হ'বই আৰু একদম পূৰা জল্দি কৰিছোঁ আমি। বাকী কলেজখন মইতো তেনেকৈ অহা নাই, কিন্তু আহি বহুত বেছি ভাল লাগিলে। কোনোবাই যদি নগাঁওবাসীয়ে চাই আছে কমেণ্ট এটা কৰি যাব আৰু কলেজখন বহুত বেছি চাফ চিকুণ। আৰু এইটোৱে আহি পালোহি অডিটৰিয়াম। আৰু এইফালে নগাঁও বিধায়কো আহিছিলে আৰু তেওঁ ধুনীয়া কেইটামান কথা ক'লে। বহুত বেছি ভাল লাগিছে কথাখিনি শুনি। আৰু কিছুমান মানুহে ভাষণ দিলে আচলতে শুনিব মন নাযায় আচলতে। আৰু কিছুমান মানুহে যেতিয়া ভাষণ দিয়ে শুনিবলৈ বহুত বেছি মন যায়। আৰু নগাঁও বিধায়ক ছাৰে বহুত ধুনীয়া ভাষণ দিলে। আৰু এইফালে প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল। আৰু সেইজনীয়ে 3 নম্বৰজনীয়ে পাহি, তাই বৰ ধুনীয়াকৈ নাচিছে, বহুত বেছি ধুনীয়া লাগিছে। আৰু সকলো গাৰ্জেণ্টে আচলতে ষ্টুডেণ্টখিনিক চাবৰ কাৰণে ৰখি আছিলে। বহুত কষ্টকৈ শিকিছে সিহঁতে ন। আৰু গাৰ্জেনবোৰতো বহুত কষ্ট হয়, কাৰণ গাৰ্জেণ্টে সদায় লৈ আহিবলগীয়া হয়, ঘৰত দিবলগীয়া হয়, প্ৰত্যেকটো কথা শিকাবলগীয়া হয়। আৰু লগতে টিচাৰটোতো মেইন। গতিকে একদম ধুনীয়াকৈ সকলোবোৰে একদম পূৰা উপভোগ কৰি আছে অনুষ্ঠান। আৰু বহুত বেছি ভাল হৈছে। আৰু এফালে ফাইনেলি কফি দিলে, কফি একাপ খালোঁ। একদম টোপনি ধৰি গৈছিলে। মাজতে যেতিয়া কফি কাপ দিছে মনটো বহুত বেছি ভাল লাগি গৈছে খাই দিওঁতে। আৰু এইফালে ফাইনেলি অনুষ্ঠান শেষ। আৰু অনুষ্ঠানটো উপভোগ কৰি বহুত বেছি ভাল লাগিলে। আৰু গাৰ্লছ কলেজখনত গৈও বহুত বেছি ভাল লাগিলে, বহুত বেছি ধুনীয়া হয়। আৰু এইফালে সকলোবোৰ এনেকৈয়ে মানে আছে আৰু বাকী সেয়াই ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে চাই থাকিব। আৰু এইফালে একদম পূৰা চকী খালী, মানে সকলোবোৰ ঘৰা গুচি গ'ল। কিন্তু আমিখিনি অকণমান ৰখিবলগীয়া হ'ল, কাৰণ সিহঁতৰ ফটোশ্বুট চলি আছে। ফটোশ্বুটৰ কাৰণে আমি অকণমান ৰখি দিলোঁ। আৰু ফাইনেলি আহি পিনে গাড়ীত বহি দিলোঁ। এতিয়া যাম। আৰু পাহিয়ে কৈ আছে মোৰ বহুত বেছি পেট বিষাইছে, কঁকাল বিষাইছে। আচলতে তাই 1টামান বজাৰ পৰাই ওলাইছিলে। আচলতে মেকআপ কৰা হওক, আল্টা লগোৱা হওক, সকলোখিনি মানে অকণমান সোনকালৰ পৰাই ৰেডি কৰা হৈছিলে। আৰু এতিয়াতো একদম প্ৰায়
মানে 8টামান বাজিলে আৰু গতিকে তাই বেছি এলাহো লাগিছে আৰু এইফালে আমি ফাইনেলি ঘৰ আহি পূৰা ড্ৰেছ চেঞ্জ কৰি একেবাৰে আজৰি হ'লোঁ আৰু এয়া হৈছে নেক্সট ডে ভিডিঅ' সেইদিনাখনৰ নহয় আচলতে এয়া হৈছে নেক্সট ডে ভিডিঅ' আৰু আমি যিহেতু ঘৰলৈ যামগৈ সেইকাৰণে মাইনাবাই কৈছে কি মোৰ ষ্টাইলত ধুনীয়াকৈ স্পেচিয়েল কিবা এটা বনাই খুৱাম আৰু কি বনাই খুৱাব আপোনালোকে বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকক দেখিয়ে যাব আৰু গতিকে মই অকণমান হেল্প কৰি দিছোঁ মাইনাবাই ইটো সিটো কাটি কুটি দিছোঁ পিঁয়াজ আলু আৰু পিঁয়াজ আলু যেতিয়া দেখিছে গম পাইছে কি হ'ব গৈ আছে আৰু ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো এডিট কৰোঁতে মোৰ অকণমান খেলি মেলি হ'ল এইখিনি আচলতে সেইখিনি ভিডিঅ'ৰ আগৰ ভিডিঅ' হয় কাৰণ আবেলি সময়ত আমি চাহো খাইছিলোঁ চাহ বনালোঁ গাখীৰৰ চাহ আৰু ৰুটি বনালোঁ পাহি গোসাঁনী সিহঁত দুজনীকো দিলোঁ আৰু সিহঁত দুজনীক যদি পঢ়ি থাকোঁতে আপুনি কিবা এটা মানে দিয়ে নহয় সিহঁতে বৰ বেছি ফূৰ্তি পায় আচলতে সকলোবোৰ ষ্টুডেণ্ট বা সকলোবোৰ ল'ৰা ছোৱালীয়ে তেনেকুৱা পঢ়ি থকাৰ মাজতে যদি আপোনালোকে কিবা এটা খাবলৈ দিয়ে সিহঁতে বহুত বেছি হেপী হৈ যায় আৰু মাইনাবা যিহেতু ঘৰত নাছিলে মাইনাবা জুম্বা গ'ল জুম্বা ক্লাছ কৰিবৰ কাৰণে আৰু আমি মাইনুবা আৰু মই আছিলোঁ আৰু সিহঁত দুজনী আছিলে আৰু সিফালে ধুনীয়াকৈ সিহঁতকো দিলোঁ আৰু আমিও খালোঁ স্পেচিয়েল বুলি যে কৈছিলোঁ স্পেচিয়েলটো এইটোৱে হ'ল যে এফালে চিকেন বনি আছে আৰু ইফালে বনাব চিকেন বিৰিয়ানী গতিকে তাৰ ইফালে গ্ৰেভি বনাইছে আৰু বাকী তাৰ কাৰণে ইফালে যা যোগাৰ মাইনাবা একদম পাকঘৰত লাগি গ'লহি মই বাকীখিনি বাৰু কৰি দিছিলোঁৱেই আৰু মাইনুবাই বনাই আছিলে পনীৰ কাৰণ মাইনুবাই মানে মাছ মাংস সোমবাৰে নাখায় গতিকে মাইনুবাৰ কাৰণে আকৌ পনীৰ অনা গ'ল গতিকে মাইনুবাই নিজৰ কাৰণে পনীৰ বনাই আছে বাকী আমিও টেষ্টটো কৰিমেই কাৰণ বনাইছে আৰু এইফালে মাইনাবাক মই কৈ আছিলোঁ যে মইতো যামগৈ ইমান দিন থাকিলেও তোমাৰ কেনেকুৱা লাগিব আৰু মাইনাবাই কৈছিলে যে বহুত বেছি বেয়া লাগিব থাকি আৰু দুখ লাগিব সেয়াই আকৌ মোক মানে কৈছিলে যে তুমি আকৌ সোনকালে আহিবই লাগিব গতিকে সেয়াই কিবা কিবি কৈ দুয়োজনী হাঁহি ফূৰ্তি কৰি আছিলোঁ আৰু মাইনাবাই একদম এজনী বিন্দাছ দিলদাৰ মানুহ হয় আচলতে মানুহ মানে মাইনাবাৰ লগত থাকিলে সদায় পজিটিভ হৈ থাকিব মানে মন যায় আৰু পজিটিভ থাকে মানে মানুহজনী সেইকাৰণে বহুত বেছি ভাল লাগে কেতিয়াও নিগেটিভকৈ মানে যিকোনো কথা নাভাবে আৰু নিজেও নিগেটিভকৈ থাকি বেয়া পায় নিগেটিভ একো নাভাবে আৰু আনেও যদি তেনেকৈ থাকে বহুত বেছি বেয়া পায় আৰু এইফালে আমাৰ পনীৰ বনি আছে মাইনুবাই ধুনীয়াকৈ বনাইছে আৰু খাবলৈ বৰ বেছি টেষ্টি আছিলে মোক টেষ্ট কৰিব দিছিলে মই টেষ্ট কৰি চাইছিলোঁ সেইকাৰণে কৈছোঁ আৰু সেয়াই আৰু তেনেকৈ আমি সকলোবোৰে মিলিজুলি থাকিলে ভাল লাগে নহয়নে বাৰু আৰু মানুহৰ জীৱনটোনো কেইদিনীয়া আজি আছোঁ কালি নাই হয়তো মই এতিয়া ভিডিঅ'টো এডিট কৰি আছোঁ অলপ পিছত হয়তো মই নোহোৱা হৈ যাবও পাৰোঁ গতিকে কোনো ঠিকনা নাই মানুহৰ জীৱনটো কিন্তু মানুহ হিচাপে যিহেতু জীৱনটো পাইছোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত বহুত বেছি ধন্যবাদ আৰু এইফালে আমাৰ চিকেন গ্ৰেভি একদম পূৰা উতলি আছে প্ৰায় হৈছেগৈ গ্ৰেভিটো তাৰপিছত এইফালে বিৰিয়ানীৰ কাৰণে কুকাৰতে গোটেইখিনি মানে মাংস ফ্ৰাই কৰি লোৱা হৈছে আৰু তাৰপিছত চাউলটো দি পিনে হুইচেল মাৰি দিলে হ'বই আৰু আমাৰ বিৰিয়ানী খাবলৈ আৰু মাইনাবাই বহুত বেছি টেষ্টি বিৰিয়ানী বনায় আগতে যেতিয়া মাইনাবাহঁতৰ ঘৰত যাওঁ তেতিয়াতো মোৰ এনেকুৱা চেনেল নাছিলে ন ইউটিউব চেনেল গতিকে তেতিয়াও বহুত বেছি টেষ্টিকৈ বনায় আৰু মই যিহেতু এতিয়া ভিডিঅ' কৰিবলৈ লৈছোঁ গতিকে সেইটো সুবিধা হৈছে আচলতে বনোৱাখিনি খোৱাখিনি আমিনো কি কৰিছোঁ আপোনালোকৰ আগত দেখাবলৈ বা পাৰিছোঁ নাই সেইটো নাজানো কিমানখিনি কি কৰিব পাৰোঁ গতিকে ডেইলি লাইফত যিখিনি হৈ থাকে সেইখিনিকে আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আহিছোঁ আৰু সিফালেতো আপোনালোকে দেখিছিলে পূৰা একদম বিৰিয়ানী গ্ৰেভি ৰেডি এইফালে আমি খাবৰ কাৰণে বহি গ'লোঁ আৰু এইফালে একদম মাইনাবা মানে মেইন মানুহ আৰু মই কৈ আছিলোঁ আৰু এইফালে গোসাঁনী পাহি সিহঁতে বহিলে আৰু বিৰিয়ানী পনীৰ লগতে চিকেন গ্ৰেভি আৰু এনেকৈ আৰু আজি ৰাতিৰ সাজটো স্পেচিয়েল হিচাপে আমি খালোঁ আৰু বহুত বেছি টেষ্টি বনাইছিলে
আৰু এফালে সকলোৱেতো ল'লে, ময়ো ধুনীয়াকৈ লৈ ল'লোঁ। আৰু মাইনাবাক মানে মই কোৱাইছিলোঁ যে একদম মানে আচল ৰিভিউ মই দিম মানে খাই পিনে কেনেকুৱা হৈছে। আৰু বহুত বেছি মানে ধুনীয়া হৈছিলে আচলতে খাবৰ কাৰণে। আৰু মাইনাবাইটো এনেও ধুনীয়া বনায়। আৰু সেয়ে আৰু আমি ধুনীয়াকৈ মানে খালোঁ আৰু মোৰ মানে এতিয়া দেখি জিভা পানী পৰি গৈছে। বেছিকৈ কিন্তু খাব নোৱাৰিলোঁ, কাৰণ মানুহে কয় ন বেছি টেষ্টি হ'লে, বেছি ভোক লাগিলে মানুহে খাব নোৱাৰে বুলি। গতিকে সেই ইমানখিনিয়ে খালোঁ আৰু ধুনীয়াকৈ সকলোৱে বহুত বেছি ভাল পাইছে। আৰু এইখিনি দৃশ্য হৈছে ৰাতি 1টা বজাত। জানেনে কি হ'ল? দেৱালী দিনাখন মানে মাইনাবাই আনিছিলে আকাশবন্তি, এনেকৈ যে উৰাই দিয়ে আনিছিলে। তাৰপিছতে কি সংযোগত মানে এনেকুৱা হ'ল, মানে গোটেইখিনিতো কৰিছিলোঁৱে, গোটেই ভিডিঅ' দিছিলোঁ আপোনালোকক চাইছে, কিন্তু এইকেইটা পাহৰাকৈ এনেকৈ থাকিয়ে গ'ল মানে আকাশবন্তিকেইটা জ্বলামকৈ। আৰু যিহেতু মই যাম, কাৰণ মই মানে বেছি উৎপাত লগাইছিলোঁ, বোলো মাইনা বা এইকেইটা এনেকুৱা কৰিব লাগিছিলে, তুমি নকৰিলা। তাৰপিছত ময়ো শুলোঁগৈ, মাইনুবাও শুলে, মাইনাবাহঁতো শুলে। তাৰপিছত মাইনাবা শুৱা নাছিলে আচলতে, তাই সাৰ পাই আছিলে। তাৰপিছতে মোক মাতিছে মানে, মাতো এইপিনে আহাচোন। মই একদম মানে ভয় খাই গ'লোঁ, বোলো কি হ'ল? তাৰপিছত কৈছে হেৰি নহয়, তুমি যিহেতু কাইলৈ যাবাগৈ, মোৰ মনটো বহুত বেয়া লাগিব। আৰু এইকেইটা যিহেতু উৰাম কৈ আছিলা, আৰু এনেকৈ যদি উৰাই নিদিওঁ মানে পিছত তুমি গ'লে মোৰ বহুত বেছি মনটো বেয়া লাগি থাকিব। আৰু 1টা বজাত মাইনাবাহঁতৰ এনেকুৱা চাদৰ ওপৰত গৈ পিনে আমি ইয়াত দেখিছেনে বহুত টাইম যুঁজিছিলোঁ আচলতে, উৰা নাছিলে আৰু বতাহটো মাৰা নাছিলে ফাৰ্ষ্ট টাইম। তাৰপিছত যেনিবা একদম ফাইনেলি উৰিব, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু বহুত বেছি ভাল লাগিলে, চাওকচোন ইমান ধুনীয়াকৈ একদম ফাইনেলি উৰি গ'ল। আৰু মানে ছাকচেছ, আৰু ৰাতি 1টা বজাত আমি ভাবক। আৰু এইফালে ফাইনেলি আকাশবন্তি উৰি গ'ল। সকলোৰে মনৰ কামনা পূৰ্ণ হয় বুলি কয় আকাশবন্তিটো উৰালে। গতিকে কিমান দূৰ সত্য সেইটো নাজানো, কিন্তু বাছ এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিলে। আৰু আজি হৈছে মাইনাবাহঁতৰ ঘৰত থকা একেবাৰে অন্তিমটো দিন। আৰু চবৰে চকুত আচলতে চকু পানী, মই কথাখিনি কওঁতেও মোক একদম মানে শোকে খুন্দা মাৰি থৈছে। আৰু মাইনাবা মানে ইমান বেছি কান্দিছে, ইমান বেছি আৱেগিক, মই আৰু একো ক'ব নোৱাৰোঁ। বেকগ্ৰাউণ্ডটো দেখি চাগে গম পাইছে, মই মাৰ ঘৰ পালোহি আকৌ। মাইনাবাহঁতৰ ঘৰত বহুত দিন থাকিলোঁ, আৰু অহাৰ সময়ত মানে এক বুজাব নোৱাৰা অনুভৱ। আৰু মোৰ কাৰণে যে ইমান কান্দিব পাৰে, হয়তো কিবা ভাল কাম কৰিছিলোঁ। আৰু আহি গোসানী মানে সিহঁত দুজনীৰ নিচিনা ভাগিন পাইছোঁ মই। ইমান বেছি ভাল, ইমান বেছি মৰমীয়াল দুয়োজনী। আৰু মোক একদম জোকাই থাকে, মাতুছ মামী বুলি কয়। যিহেতু মই মোৰ ব্লগ চেনেলটোত মাতুছ ব্লগ বুলি আছে, গতিকে মানে সদায় মনত পৰি থাকিব দুইজনীলৈ, আৰু মাইনাবা বিশেষ। আৰু মোৰ জীৱনত মোৰ মাৰ প্ৰথম, মাৰ পিছত মানে শাহুমাও মোক বহুত বেছি মৰম কৰে, বহুত বেছি ছাপোৰ্ট কৰি আহিছে মানে। কাৰণ মইতো বোৱাৰী হৈয়ে মই বহুতখিনি সুবিধা পাইছোঁ। মই মাৰ ঘৰত থকাতকৈ মানে মই বোৱাৰী হৈ সেইখন ঘৰত বহুতখিনি সুবিধা পাইছোঁ। মোক নচুৱাই ফুৰিছিলে মোক শহুৰ দেউতা, মোৰ শাহু মা, আৰু ছেকেণ্ড এতিয়া মই পাইছোঁ মাইনাবাক। ইমান বেছি মানে মৰম কৰিছে, ইমান বেছি মানে
আচলতে এনেকুৱা সম্বন্ধবোৰ মানে বহুত কিবা বেলেগ ধৰণৰ হৈ যায় মানে, আৰু বহুত দিন থাকিলে মানে বহুত বেছি দুখ লাগে, বেয়া লাগে। আৰু আহাৰ টাইমত মানে ইমান বেছি মনটো বেয়া লাগিছে আৰু বহুত কান্দিছোঁ। মাইনাবা বহুত কান্দিছে। এতিয়া জাষ্ট অলপ আগত মানে মই ফোন কৰি কৈছিলোঁ যে মাইনাবা মই ঘৰ পালোহি। তাই মানে কথাই ক'ব নোৱাৰিলে আৰু ময়ো ক'ব নোৱাৰিলোঁ, ফোনটো কাটি দিলোঁ। তাৰপিছতে মেছেজত ৰিপ্লাই কৰিছে আৰু মোক, আৰু সেয়াই। বাকী মাইনাবাহঁতৰ ঘৰলৈ মই আকৌ যাম, কিহৰ কাৰণে যাম, কিয় যাম, কি কৰিম, সেইটো আপোনালোকে ভিডিঅ'সমূহ চাই থাকিলে গম পাব। বাকী এতিয়া আৰু ইয়াতে অলপমান দিন আকৌ মাহঁতৰ ঘৰত থাকিম, তাৰ পৰা আকৌ মই বিহু হয়তো আগে মই হাজবেণ্ডৰ ঘৰলৈ যাম। আচলতে মানে চব খেলি মেলি হৈ আছে, গতিকে কি হয় আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ। খেলি মেলি মানে নহয়, এইটোৱে আৰু হাজবেণ্ড যিহেতু মানে নাথাকে ঘৰত, সেইকাৰণে মই মানে মা ঘৰতে এনেকৈ আছোঁ, আৰু হাজবেণ্ড থাকিলেনো তেনেকৈ থাকিব নোৱাৰোঁ, সেইকাৰণে। বাকী মানে যদি ভিডিঅ'সমূহ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পায়। আজিলৈ তেন্তে আহোঁ, নেক্সট ভিডিঅ'ত অতি সোনকালে আকৌ লগ পাই আছোঁ।